Hello friends, কি খবৰ ভালে সকলোৰে আশা কৰো সকলোৰে খবৰ নিশ্চয় ভাল আৰু পলমকৈ হলেও খ্ৰীষ্টমাছৰ সকলোলৈকে শুভকামনা যাচিলো আজি ভাবিছো ব্লগ এটা বনাও কাৰণ মই বহুত দিন ব্লগ বনোৱা নাই সেয়ে ব্লগটো আজি আৰম্ভ কৰিছো আৰু ব্লগটোৰ ভিতৰত আজি কি থাকিব ভিডিঅটো শেষলৈকে চাই থাকিলে নিশ্চয় গম পাব তেতিয়াহলে মই ব্লগটো আৰম্ভ কৰোঁ আৰু আপোনালোকেও শেষলৈকে চাব বুলি আশা কৰিলো এতিয়া বেছি দেৰি নকৰো বলক ব্লগটো আৰম্ভ কৰোঁ আৰু অলপ সময়ৰ পাছতে আমি আমাৰ জায়গাটো পাই যামগে আসলতে আমি ইয়াতে পিকনিক খাব আহিছো আৰু ইয়াতে এটো পিকনিক স্পট হয় যদিও লগতে ইয়াতে ফুৰিব পৰা বহুত জায়গা আছে ভিডিঅটো চাই থাকিলে নিশ্চয় গম পাব আমি ক'ত যাওঁ আৰু নহা মানুহো আহিব পাৰে আৰু ঠাইখিনিৰ নাম পাছত কৈ আছো এতিয়া বলক আমি আমাৰ জায়গাটো আহি পাই গলোহি এতিয়া গৈ আছো অলপ ফুৰিবলৈ বলক দেখাই আছো ৰব ইমান ধুনীয়া প্লেসটো যদি অহা নাই তেতিয়াহলে আহিব পাৰে ইয়ালে আৰু বহুত ধুনীয়া প্লেসটো ফটো উঠিবলৈ পিকনিক প্লেস হয় বহুত ধুনীয়া আৰু ইয়াত অকল যিসমূহ ছবি সেইখিনি বহুত বেছি ধুনীয়া চাওকচোন ইমান ধুনীয়া লাগিছে লগতে গছ-গছনি নদী পাহাৰ মানে গোটেই প্ৰাকৃতিক পৰিৱেশটো যেন ইয়াতেই থাকি এনেকুৱা লাগিছে বহুত বেছি ধুনীয়া So, बेसी स्टाइल मारी कोई समर बंदना अब बम्मे भी लात मार दिया क्या किसी ने बका हुए ऐसे पड़ा मैंने पता बोलती रवि हाल So guys इसके चैनल को सब्सक्राइब कर दो लाइक शेयर करना ये सब फोटोग्राफार फोटो उठात व्यस्त हाय কৈ দিয়া সৈনিকা হাই আমি ফটো জতে উঠা নাই অকন উঠিছে এটা আমি সেলফি লম হাই এটা কৈ দিয়া হাই হাই কৈ আৰু টেকো নকয় কোনেও তুমি কবা নেকি কোৱা কিবা কোৱা যদি ৰাম ভিউটো কিন্তু চাবলগীয়া বহুত ধুনীয়া ফটো আৰু কি কম কোনা
হৈ গ'ল ফটো উঠা এতিয়া উভতো আৰু এতিয়া বেছি ধুনীয়াকৈ জিলিকি উঠিছে আৰু এতিয়া মানে বহুত বেছি ভাল লাগিছে ইমান ধুনীয়া লাগিছে গোটেই দৃশ্যটো ইয়াৰ পৰা এতিয়া যাবই মন যোৱা নাই তথাপিও যাবটোতো লাগিবই তেতিয়াহ'লে ৰুমত গৈ পেলাই লগ পাই আছোঁ আপোনালোকক এতিয়া ব'লক যাওঁ তেতিয়াহ'লে ঘৰ আহি পালোহি আৰু মই তাত আৰু বেছি ভিডিঅ' নবনালোঁ বহুত ভাগৰ লাগিলে যদিও পিকনিক গৈছিলোঁ মই সেই জেগাখিনিৰ অকল ভিউটো দেখুৱাব চেষ্টা কৰিলোঁ যোন যোৱা নাই সেই জেগাটোলৈ ৰুদ্ৰপদ তালৈ যোৱা নাই তেজপুৰত আছে যাব পাৰে পিকনিকো খাব পাৰে বা ফুৰিবও যাব পাৰে পিকনিক নাখালেও আমি পিকনিক খালোঁ কিন্তু বেছিকৈ ফুৰিলোঁ মই পিকনিকৰ বিশেষ একো দেখুৱা নাই অকল সেই জেগাখিনি দেখাবলৈ চেষ্টা কৰিলোঁ ভিডিঅ'টোত যদি ভিডিঅ'টো চাই ভাল লাগে তেতিয়াহ'লে এটা লাইক কৰিব শ্বেয়াৰ কৰিব আৰু কেনে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব আৰু লগতে মোৰ ভিডিঅ'টো নিজৰ বন্ধু বান্ধৱী ফেমিলি মেম্বাৰকো দেখুৱাবলৈ নাপাহৰিব তেতিয়াহ'লে আজিলৈ বাই বাই